এছামিজ জ্ঞান ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক কম বাওঁফালে মুখ কৰি শুলে 7টা আচৰিত লাভৰ বিষয়ে। এই লাভকেইটা কি আপুনি জানো আহক। যদি আমাৰ টোপনি সম্পূৰ্ণ নহয় তেতিয়া পিছদিনা ৰাতিপুৱা এক অসুস্থতাৰ অনুভৱ হয়। একে সময়তে আমাৰ শৰীৰৰ সতেজ হোৱা অনুভৱ নকৰে। সেয়ে সুস্বাস্থ্যৰ বাবে ভাল টোপনি হোৱাটো অতি গুৰুত্বপূৰ্ণ। কিন্তু অকল টোপনিয়ে নহয়, শোৱাৰ সময়ত আপোনাৰ স্থিতি কি সেয়া অতি গুৰুত্বপূৰ্ণ। আপুনি শোৱাৰ সময়ত আপোনাৰ অৱস্থা আৰু দিশ কি সেয়া আপুনি জনা উচিত। একে সময়তে আপুনি কোনটো ফালে মুখ কৰি শুব লাগে সেই বিষয়ে আপোনাৰ জ্ঞান থকা উচিত। এই সকলোবোৰ আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। অৱশ্যে আপুনি আৰামদায়ক হোৱাটো অতি গুৰুত্বপূৰ্ণ, কিন্তু বাওঁফালে মুখ কৰি শুৱাটো শৰীৰৰ বাবে যথেষ্ট লাভদায়ক। আজি এই ভিডিঅ'ৰ দ্বাৰা মই আপোনালোকক বাওঁফালে শুলে কি কি লাভ হয় সেই বিষয়ে আলোচনা কৰিম। হাৰ্টৰ বাবে উপকাৰী। যদি আমি বাওঁফালে মুখ কৰি শুওঁ তেন্তে ই আমাৰ হাৰ্টৰ বাবে অতি উপকাৰী। এনে কৰিলে হাৰ্টৰ ওপৰত বেছি প্ৰভাৱ নেপেলায়। একে সময়তে হৃদযন্ত্ৰই ইয়াৰ কাম ভালদৰে কৰিবলৈ সক্ষম হয়। এচিডিটি আৰু বুকুৰ জ্বলা-পোৰা উপশম কৰে। কিছুমান লোকে এচিডিটিৰ বাবে বুকু জ্বলা-পোৰা ৰোগত ভোগে। ঔষধৰ ব্যৱহাৰৰ এই সমস্যাটো আৰোগ্য নকৰে। এনে পৰিস্থিতিত আপুনি যদি বাওঁফালে মুখ কৰি শুৱে তেন্তে আপুনি লাভান্বিত হ'ব। মন কৰিব যে বাওঁফালে থকা মুখ কৰি শুলে পেটৰ এচিড তললৈ নামি আহিবলৈ ধৰে, যিয়ে এচিডিটি আৰু বুকুৰ জ্বলা-পোৰাৰ সমস্যা কম কৰা যায়। গৰ্ভৱতী মহিলাৰ বাবে লাভদায়ক। গৰ্ভৱতী মহিলাসকলৰ বাবে বাওঁফালে মুখ কৰি শুই লোৱাটো অতি লাভজনক। ইয়াৰ কাৰণ হৈছে গৰ্ভত কেঁচুৱাটোৰ স্বাস্থ্য। যদি আপুনি বাওঁফালে মুখ কৰি শুৱে তেন্তে আৰু গৰ্ভত থকা কেঁচুৱাটোৰ ওপৰত বিৰূপ প্ৰভাৱ নপৰে, লগতে হাত আৰু ভৰি ফুলাৰ সমস্যা দূৰ হয়। অক্সিজেন প্ৰভাৱ সঠিকভাৱে প্ৰচলিত হয়। মন কৰিব যে বাওঁফালে মুখ কৰি শুলে বিভিন্ন অংগ আৰু মস্তিষ্কলৈ তেজৰ লগতে অক্সিজেনৰ প্ৰভাৱ অতি ভালদৰে হয়। সেইবাবে শৰীৰৰ সকলো অংগই ভালদৰে কাম কৰা আৰম্ভ কৰে। কোষ্ঠকাঠিন্যৰ সমস্যা সমাধান। যদি আপুনি কোষ্ঠকাঠিন্যৰ সমস্যাত ভুগি আছে তেন্তে বাওঁফালে মুখ কৰি শুলে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰে। বাওঁফালে মুখ কৰি শুলে মধ্যাকৰ্ষণৰ বাবে আমাৰ পেটৰ ভিতৰত খাদ্য হৃদযন্ত্ৰৰ পৰা ওচৰলৈ আহে আৰু আমাৰ পেটটো সকলো ফালৰ পৰা পৰিষ্কাৰ হৈ পৰাত সহায় কৰে। ক্লান্ত অনুভৱ নহয়। বাওঁফালে শোৱাৰ অভ্যাস থকা লোকসকলে ৰাতিপুৱা উঠিলে বিশেষ ভাগৰ অনুভৱ নকৰে। পিঠিৰ বিষৰ পৰা সকাহ। দীৰ্ঘদিন ধৰি পিঠিৰ বিষত ভুগি থকা লোকসকলে যদি বাওঁফালে মুখ কৰি শুৱা আৰম্ভ কৰে উচিত, কিয়নো বাওঁফালে মুখ কৰি শুলে মেৰুদণ্ডৰ ওপৰত চাপ হ্ৰাস কৰে, ফলত আপুনি পিঠিৰ বিষৰ পৰা আৰাম লাভ কৰিব পাৰে। এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় কিছুমান নজনা কথা শিকিব পাৰিছে। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।